নমস্কাৰ, আননোন জ্ঞান চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি টিকটকৰ বিষয়ে আলোচনা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1 প্ৰশ্নটো হৈছে, এই এপটো কোন দেশৰ? 2 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কিবা আমাৰ দেশৰ এপ আছে নেকি যিটো টিকটকৰ দৰে একে? 3 নম্বৰ প্ৰশ্নটো হৈছে, এই এপটো যিখন দেশৰ সেই দেশখনৰ এই এপটোৰ পৰা কিবা লাভ হৈছেনে? বলক আমি প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি যাওঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে চাইনা। হয়, চাইনিজৰ দেশৰ মানুহ এজনে, যিজনৰ নাম দয়ান, সেই মানুহজনে চাইনাত 2016 চনৰ ছেপ্টেম্বৰ মাহত এই এপটো মুকলি কৰিছিল। আৰু এই এপটোৱে অতি সোনকালে প্ৰায় 200 দিনৰ ভিতৰতে 100 মিলিয়ন ব্যৱহাৰকাৰীৰ সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। আৰু প্ৰায় এবছৰ পিছত এই এপটোতো ভাৰততো মুকলি কৰি দিয়া হৈছিল, মানে 2017 চনত। 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে আছে। হয়, আছে এনেকুৱা আমাৰ দেশত এপ যিটো টিকটকৰ দৰে সম্পূৰ্ণ একে হয়। সেইটোৰ নাম হৈছে শ্বেয়াৰচেট। এই এপটো টিকটকৰ দৰে একে আৰু এই সম্পূৰ্ণ মেড ইন ইণ্ডিয়া এপ হয়। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে হয়, সেই দেশখনৰ লাভ হৈছে। কাৰণ যেতিয়া এখন দেশে আন এখন দেশলৈ কিবা এটা বস্তু ৰপ্তানি কৰে, তেতিয়া সেই ৰপ্তানি কৰা দেশখনৰ বেছি লাভ হয়। আৰু কিছু অংশ সেই ৰপ্তানি কৰা দেশখনৰ চৰকাৰেও পায়। আৰু তাৰে কিছু অংশ চাইনিজ চৰকাৰে বিভিন্ন কামৰ লগতে মিলিটাৰী কামতো খটুৱায়। আমি সঘনে নিউজ পেপাৰত দেখা পাওঁ যে চাইনাই ভাৰতৰ সীমা উলংঘন কৰিছে। তাৰ বাবে আমিও জগৰীয়া। কাৰণ আমি প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে আমি সেই কামবোৰৰ বাবে চাইনাক সহায় কৰি আছোঁ। মই কেৱল টিকটক এপটোৰ কথা কোৱা নাই। আমি পাৰিলে লাহে লাহে চাইনিজ বস্তু সকলোবোৰ বাদ দিব লাগে। চাইনাই এনেকুৱা এটা ছিষ্টেম ব্যৱহাৰ কৰিছে যে তেওঁলোকে আমাৰ পৰাই পইচা উপাৰ্জন কৰিব আৰু সেই পইচাৰে আমাক মাৰিব। সেয়েহে পাৰিলে চাইনিজ বস্তু কিছু কমকৈ ব্যৱহাৰ কৰিব লাগে। আপোনালোকে যদি টিকটকৰ দৰে সৰু সৰু ভিডিঅ' বনাই আপলোড কৰিব বিচাৰিছে, তেন্তে সম্পূৰ্ণ ভাৰতত নিৰ্মিত এপ শ্বেয়াৰচেট ব্যৱহাৰ কৰক। এতিয়া এইটো আপোনাৰ কথা, আপুনি চাইনিজ এপ টিকটক নে ভাৰতীয় এপ শ্বেয়াৰচেট ব্যৱহাৰ কৰে। গতিকে ভিডিঅ'টো এইখিনিয়েই। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু এনেকুৱা আননোন নলেজেবল ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো বজাই দিয়ক, যাতে মোৰ ভিডিঅ'বোৰ আপুনি আপলোড দিয়াৰ লগে লগে পায়। আৰু তলত কমেণ্ট কৰক যে আপুনি এতিয়া কোনটো এপ ব্যৱহাৰ কৰিব। ধন্যবাদ।